নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ পদিনাৰ চাটনি। আৰু পদিনাৰ চাটনিত আছে কেঁচা বুট, নহৰু, পদিনা, নৰসিংহ পাত আৰু মচুন্দৰী পাত আছে আৰু কেঁচা জলকীয়া আছে। আৰু এইখিনি মই ভালদৰে পিহি লওঁ। আৰু এয়া দেখিছে গৰমত খাব পৰা এটা ধুনীয়া চাটনি হয়, সহজতে বনাব পাৰে। মই পিহি ল'লোঁ মিক্সিত। আৰু এতিয়া মই এটা বাতিত উলিয়াই ল'ম। উলিয়াই লৈ পেলাই ইয়াতে মই জোখমতে নিমখ দিম আৰু সৰিয়হ তেল দিম আৰু এনেকৈ মিক্স কৰি পেলাই খাব পাৰে। বহুত ইজি আৰু মানে খাবলৈ বহুতেই সোৱাদ লগা হয়। মই খাই খুব ভাল পাওঁ, প্ৰায় বনাই থাকোঁ আৰু বনাওঁ কিবা বেলেগ চাটনি দেখুৱাম বাৰু। মই আজি পদিনা চাটনিটো কেনেকৈ জনাব, আপোনালোকেও ট্ৰাই কৰি চাব। বহুতে খাই নিশ্চয়, আৰু যিসকলে খোৱা নাই প্লিজ